ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব? ভাল হ'ব না বেয়া হ'ব? আচ্ছা, মই এতিয়া আৰু এটা পৰীক্ষা কৰো, ভাল হ'ব নে বেয়া হ'ব। এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো। ইমান সিলেকশন গণ্ডগোল হৈ থাকে, যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে, জামেলা শেষ। হয় নে নহয়? এতিয়া ৰেচন কাৰ্ড পালো, অৰুণোদয় পালো। অৰুণোদয় পালে কি হ'ব? ৰেচন কাৰ্ড পালে কি হ'ব? উজ্বলা গেছো পাম। উজ্বলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজ্বলা গেছ পাওঁ। ৰেচন কাৰ্ড পালে আমি কি পাওঁ? প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া। এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত? এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক, মা কামাখ্যাই নকৰক, কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেণ্ট হয়, কিবা কাৰণত বেমাৰ হয়, মৃত্যু হয়, ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে? সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম, যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে। এতিয়া ৰাইজ এটা ডাঙৰ কথা